এইটো মাটি ময়ে পেলাইছোঁ গাইছ ব্লগ বনাবলৈ মানে সময় হোৱা নাই এইকেইদিন এইটো গাইছ ডেডিকেশ্যনটো ইয়াত মানে গাইছ মাটি বল আছে ইয়াত শিল আছে তাতো এনেকুৱা বন আছে এইবিলাক ফুলি আছে সুন্দৰ বনাইছে গীত বনাইছে मोबाइल कौन है ये लोग कहां से आते हैं तो चलिए शुरू करते हैं নমস্কাৰ বন্ধুসকল মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মানে গাইছ এইকেইদিন বহুত ভিডিঅ' আহিব পৰা নাই কাৰণ আমাৰ নামঘৰতকৈ মানে গাইছ অখণ্ড ভাগৱত আছে সেইবাবে ভিডিঅ' আহিব পৰা নাই আৰু মই নামঘৰতে কাম কৰি আছোঁ আপোনালোকক আজি দুখন নামঘৰত আমি কিদৰে কাম কৰিছোঁ আজি মানে কাইলৈৰ পৰা মানে গাইছ ইয়াত অখণ্ড ভাগৱত বলক আপোনালোকক সকলোকে দেখুৱাম মানে কি হৈছে বলক গাইছ নামঘৰ পাইছোঁ এইবিলাক মানে গাইছ দোকান দি আছে তাক ৰাতিপুৱা আপোনালোকক দেখুওৱা হ'ব দোকান দিয়া গাইছ গীত বনাই আছে সকলোবিলাক আপোনালোকক দেখুৱাম সেই লাইটটো বা ব্লাইটটো বেয়া হৈছে গীত বনাই আছে मोबाइल নাই গেল নাই বনাই খাইছে গোটেই অল লোকেশ্যন গাইছ ভাওনা সেইটো গাইছ বিশালটো ব্লগ বিশালক আপোনালোকে চিনি পায় এখন বিশালটো ভাওনা মানে গাইছ আৰু এখন ভাওনা আছে মানে গাইছ অখন ভাওনাৰ পিছদিনা দুখন ভাওনা হ'ব মোক সকলোকে দেখুৱাম এতিয়া ভাওনা এখন ভাওনা দেখালে আৰু এখন ভাওনা এখন কাগজকেতু উপাখ্যান এয়া ভাগৱত পাঠ ব্যাখ্যানুষ্ঠান 30 তাৰিখৰ পৰা আছে তোমাৰ 2 এপ্ৰিললৈকে আৰু এখন গীত ইফালে বনাই আছে এখন বনাব মানে ৰাতি গাইছ মানে গাইছ আজি গোটেই ৰাতিটো কাম চলি থাকিব মানে গাইছ ময়ো কৰি থাকিম বাৰু গাইছ তাত চাউণ্ড লগাইছে এইটো গাইছ পটকাটো এইটো মাটি ময়ে পেলাইছোঁ গাইছ ব্লগ বনাবলৈ মানে সময় হোৱা নাই এইকেইদিন গাইছ ডেডিকেশ্যনটো ইয়াত মানে গাইছ মাটি বল আছে ইয়াত শিল আছে তাতো এনেকুৱা বন আছে এইবিলাক ফুলি আছে সুন্দৰ বনাইছে গাইছ সাউন্ড ফিটিং কৰি আছে গাইছ এইটো কি সুন্দৰকৈ বনাইছে এইটো কাইলৈ আপোনালোকক দেখুৱাম গাইছ এইটো চাওক কিমান সুন্দৰ বনাইছে এইটো মানে গাইছ মানে এইটো এদিনতে তৈয়াৰ কৰা এইটো কালি বনাইছে মানে এইবোৰ মানে গাইছ বহুত ফাষ্ট কৰিছে সেইবাৰ কালাৰ দিবলৈ নহ'লে এইটো ডেক'ৰেশ্যন দি দিয়া হ'ল তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব আপোনালোকে বলক আকলা এতিয়া আপোনালোকক দেখুৱাম গীতখন কেনেকুৱা মানে তো গাইছ চিচি কৈ গ'লো এইটো বুলি কৈ দে
গাইছ ঋষিৰ লগত আহিছোঁ আমি আমাৰ মানে ভাত দিয়া ৰিচিপশ্যনটো চাবলৈ ঋষিৰ লগত আহি আছে বোলক আপোনালোকক দেখুৱাম গাইছ বিৰাট আন্ধাৰ মানে গাইছ পথাৰত আছে এখন ডিব্ৰু মানে ভয় কৰে বোলক আপোনালোকক দেখুৱাম বহুত ডাঙৰ হয় নহয় বহুত মানুহে খাব পাৰিব ন আছে মানে গাইছ বহুত এটা ডাঙৰ যিহেতু আমাৰ গাঁওখন গাইছ ডাঙৰ আছে বহুত ডাঙৰ প্ৰায় 100 ঘৰমান মানুহ আছে গাইছ আৰু গাইছ বৰষুণ দিছে বৰষুণত তিতি আপোনালোকক ভিডিঅ' বনাই আছোঁ তাৰপৰা অখণ্ড ভাগৱত পাৰিলে আপোনালোক আহিব লগ পাম বুলি আশা থাকিল মা আৰু গাইছ আজিলৈ বাৰে মানে গাইছ ইজনে মাতিছে কাম কৰিবলৈ সিজনে মাতিছে মানে বহুত ব্যস্ত গাইছ যিহেতু আপোনালোকে জানেই মই নতুন ব্লগাৰ সেইবাবে মানে মই দেখুৱাব নোৱাৰিছোঁ মোৰ লাজ লাগে মানে